হাজিৰ কবিতা আইতই নাকান্দিবি। ৰচনা এম ৰয়ফুল হক। পাঠ কৰিছে পণ্ডিতা তালুকদাৰ। আই, আজি দেখোন তোৰ চকুত চকু পানী আই। আজি দেখোন তোৰ বুকুত চেকুৰা চেকুৰ কেঁচা তেজ। বুজিছো, নিজ স্বয়ম্ভু ৰজা বৰপুত্ৰই তোৰ সেউজীয়া বুকুত হৰ মাৰিছে। পাহৰি গৈছে তোৰ প্ৰাপ্য, পাহৰি গৈছে তোৰ আদৰ। তইতো এদিন দেশ প্ৰেমৰ কথা শিকাইছিলি, কিন্তু ক্ষমতা লভত এতিয়া সকলো পাহৰণিৰ গৰ্ভত। আই, তই নাকান্দিবি। তোৰ স্বয়ম্ভু ৰজা বৰপুত্ৰই তোৰ বুকুত হৰ মাৰিলেও আমি সম্পদহীন নিশকতীয়া পুত্ৰবোৰ জীয়াই আছো তোক অটুট ৰখাৰ বাবে। আজি আমাৰ বীৰ দাদা লাচিত বৰফুকন বাঘ হাজৰিকা নাই, কিন্তু আমাৰ শৰীৰত সেই একেই তেজ বিৰাজমান। আমিও তৰোৱাল হেংদাং তুলি ল'ম, বিদেশীক ছত্ৰভংগ দিম। শৰীৰত শেষ টোপাল তেজ থকালৈ তোৰ বাবে যুঁজিম, তোৰ বাবেই পংগু হম, তোৰ বাবেই মৰিম। আই, তই নাকান্দিবি। আই, তই এদিন সপোন দেখিছিলি তোৰ বৰপুত্ৰ ডাঙৰ মানুহ হব, তোৰ মাত বিশ্ব দৰবাৰত জিলিকাব, নিজে মৰি তোক অটুট ৰাখিব। তোৰ সপোন পূৰাবৰ বাবেও আমি তোৰ বৰপুত্ৰক জাতিৰ নায়ক বনাইছিলো, আমাৰ শান্তিৰ পৰিয়ালটোৰ অভিভাৱক বনাইছিলো। কিন্তু তোৰ স্বয়ম্ভু ৰজা বৰপুত্ৰই তোক বিশ্বাসঘাতকতা কৰিলে। খন্তেকীয়া তৃপ্তিত নিজক পাহৰি তোক পৰাহীন পোছাক পিন্ধাব খুজিছে, তোক বিক্ৰী কৰিব ওলাইছে দৰা খাদকৰ আহৰ ৰূপে। আই, তই চিন্তা নকৰিবি, এদিন তোৰ বৰপুত্ৰই জাত যাব, বিষাক্ত পৰুৱাই খুলি খুলি খাব। তোক কৰা প্ৰতাৰণাৰ ফল এদিন ৰূপে গ্ৰহণ কৰিব। নায়কৰ পৰা এদিন খল নায়ক হব। আই, তই নাকান্দিবি। আয়ো, তই নাকান্দিবি। ধন্যবাদ।